এখন গাঁৱত এজনী মেকুৰী আছিল যাৰ গাভিনী হোৱাৰ সময় আছিল। ঘৰখনৰ গৃহটোনীও গাভিনী আছিল। মেকুৰীজনী গাভিনী হোৱাৰ সময়ত মাছ খোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। গিৰিহঁতনী মেকুৰীজনীক ক'লে, মই মাছ চপাই কুচাই আনি দিলেও মই খাবলৈ দিব পাৰোঁ। এই কথা শুনি মেকুৰীজনী অন্য দিলেও মই খাবলৈ দিব পাৰোঁ। এই কথা শুনি মেকুৰীজনী অন্য ঘৰৰ পৰা চুৰি কৰি মাছ আনি খাবলৈ ধৰিলে। গিৰিহঁতনী মেকুৰীজনীক খালী কাঁইটবোৰ খুৱাইছিল। এদিন মেকুৰীজনী গিৰিহঁতনীক হাও দিলে, মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক। কিছু দিনৰ পাছত গিৰিহঁতনী মেকুৰীজনৰ ইচ্ছা পূৰণ কৰিলে। মেকুৰীজনী গাভিনী হ'লে গিৰিহঁতনী মেকুৰীজনৰ ইচ্ছা পূৰণ কৰিলে। নৈতিকতা, মৰল অন্যৰ পৰা চুৰি কৰা উচিত নহয়। মেকুৰীৰ জীয়েকৰ সাধু দ্য কেট's daughter's wish এই ধৰণৰ ষ্টৰী ভিডিঅ'জ পাবলৈ ছাবস্ক্ৰাইব কৰি থব আৰু ভাল লাগিলে লাইক এটা দি যাব কথা গল্পমাই দিয়ক।